Hello friends, মই আপোনালোকৰ সৈতে বিকি কৰ্মকাৰ সাবিত্ৰী জুৱেলাৰ্ছৰ ফালৰ পৰা মই আজি আপোনালোকৰ সন্মুখলৈ লৈ আহিছো মাত্ৰ 1 লাখ টকাৰ ভিতৰত হয় যি শুনিছে ঠিকই শুনিছে 1 লাখ টকাৰ ভিতৰত মাত্ৰ আপোনাৰ ৱেডিং পেকেজ ৰব আপোনাৰ 1 লাখ নহয় একচুয়ালি ইয়াৰ ওপৰত আপোনাৰ 50% মেকিং চাৰ্জৰ ডিসকাউন্ট হৈ পেলাই আপোনাৰ এপ্ৰক্স 92999 ত আপোনাৰ গোটেই ৱেডিং পেকেজটো আহি আছে হয় আপুনি একদম ঠিক শুনিছে কেৱল মাত্ৰ আপোনাৰ 92999 ত আপোনাৰ গোটেই ৱেডিং পেকেজটো পাই আছে আপুনি তো হেতু কাৰণে আপোনালোকে দেৰি নকৰি সোনকালে আপুনি আপোনাৰ ৱেডিং পেকেজটো বুক কৰিব পাৰে বিকজ গোল্ড ৰেট আৰু আপোনাৰ প্ৰাইচিংৰ ডিসকাউন্টটো যেটো থাকে সকলো সময় নাথাকে কেহে আপুনি এইটো জাস্ট এইটো ৱেডিং পেকেজটোত আপুনি ডিসকাউন্ট হৈ যেটো ৰেট আহি আছে এইটো খুবেই কম আৰু আপোনাৰ ডিজাইনটো হিচাপতটো আপোনাৰ এক্স্যাক্টলি আপুনি কবলৈ গলে যে ৰেটটো খুবেই কম চলি আছে বৰ্তমান আপুনি আপোনাৰ ৱেডিং পেকেজটো চাব পাৰে ইয়াৰ আপোনাৰ নেকলেছৰ লগত আঙঠি এটা আহি আছে আৰু লগতে ওলমা ফুলি এজোৰ আহি আছে গুটেটো আপোনাৰ ডিজাইন খুবেই ইউনিক আৰু এটা নতুন কালেকচনৰ ডিজাইন হয় ইয়াৰ আপোনাৰ নেকলেছটো চাব পাৰে এটা খুবেই ইউনিক ডিজাইন খুবেই এটা গ্লসি লুক আপোনাৰ পিন্ধিলে খুবেই এটা গৰ্জিয়াছ লুক আহিব আপোনাৰ ডিজাইনটোত ইয়াত এটা ময়ূৰ ডিজাইনাৰ তাত বনোৱা হৈছে নেকলেছটো আপোনাৰ সাইজটো কিমান ডাঙৰ এটো মই আপোনাৰ হাতত লৈ দেখুৱাই আছো নেকলেছটো তেতিয়া আপুনি আইডিয়া পাব যে ইমানো ধৰক যদি ভিডিঅ'ত চাই ভাবি আছে যে সৰু হ'ব বা কিবা ইমান কম ৰেটত আহিছে হেতু একেবাৰে নহয় ইয়াৰ আপোনাৰ নেকলেছটো ৱেট আছে 8.3 গ্ৰামৰ আপুনি যদি নেকলেছটো এক্সট্ৰা কে ক্ৰয় কৰিব যায় তেতিয়া আপোনাৰ 59999 এপ্ৰক্স আপোনাৰ ইয়াৰ প্ৰাইস আহি যাব যদি আপুনি নেকলেছটো এক্সট্ৰা কে ল'ব বিচাৰিছে আপোনাক মই হাতত লৈ এটো কাৰণে দেখুৱাই আছো যাতে আপুনি এটা আইডিয়া পাওক ভিডিও হলেও যে কিমানখিনি সাইজটো ডাঙৰ হ'ব পাৰে বা কেনেকুৱা লাগিব পাৰে আপোনাৰ ডিজাইনটো এটা খুবেই নতুন ডিজাইন হয় আপোনাৰ যদি আপুনি ভাবি আছে আপোনাক এনেকুৱা টাইপৰ এটা ৱেডিং পেকেজ লাগে তেতিয়া হলে আপুনি আমাৰ কন্টাক্ট নম্বৰত আপুনি কল কৰি আপোনাৰ ডিজাইনটো বুক কৰিব পাৰে আমাৰ কন্টাক্ট নম্বৰটো আপুনি সেভ কৰি ল'ব পাৰে 9577204165 নম্বৰ আমাৰ আপুনি WhatsApp নম্বৰটো আমাৰ লগত আপুনি কন্টাক্ট কৰিব পাৰে আৰু আপুনি সাবিত্ৰী জুৱেলাৰ্ছত আহি ডাইৰেক্ট আপুনি ভিজিটও কৰিব পাৰে আৰু আপোনাক ইয়াত চাওক নেকলেছটো তলা পিনে আপোনাৰ উলুটা সাইডে HUID মাৰ্কিং কৰা হৈ আছে আপোনাৰ হলমাৰ্ক ইউনিক আইডেন্টিটি কোড যেটো থাকে অনলাইনত আপুনি মাৰি পেলাই এটো কোড মাৰি লৈ আপুনি চাব পাৰে কিমান তাৰিখে হলমাৰ্কিং হৈছে গহনাটোৰ আৰু এই ফুলিজৰ ওয়েট আহি আছে আপোনাৰ 3.4 সামথিং গ্ৰামৰ ইয়াৰ আপোনাৰ এক্সট্ৰা কে ক্ৰয় কৰিব গলে 24500 এপ্ৰক্স আপোনাৰ ইয়াৰ দাম আহি যাব কিন্তু আপুনি চিন্তা কৰিব নালাগে কাৰণ এটো গুটেটো পেকেজ একটা পেকেজ হৈছে কাৰণে গুটেখিনি গহনাৰ ভিতৰত আপোনাৰ 50% হয় একদম ঠিক শুনিছে আপুনি 50% আপোনাৰ মেকিং চাৰ্জত অফ আছে আপোনাৰ আঙঠিটো চাব পাৰে ইয়াৰ ৱেডিং পেকেজটো যেটো আহি আছে ইয়াৰ আপোনাৰ আঙঠিৰ ওয়েট হ'ব 2.03 গ্ৰাম ইয়াকো যদি আপুনি এক্সট্ৰা কে ক্ৰয় কৰিব যায় 15500 এপ্ৰক্স আপোনাৰ দাম আহিব আঙঠিটো আৰু আপুনি গুটেই সেটটোৰ দাম হৈছে 99999 কিন্তু আপুনি ইমান পেমেন্ট কৰিব নালাগে আপোনাৰ 50% অফ ইয়াৰ ফিক্স প্ৰাইসটো আহিব 92999